আজি মই লৈ আহিছোঁ এখন ভেজ থালি আৰু এই ভেজ থালিৰ কাৰণে মই আজি ৰেডি কৰিছোঁ বন্ধাকবি, ফুলকবি, মিক্স ভাজি এখন বনাম মানে। আৰু এই মিক্স ভাজিবোৰ বনাবলৈ বিৰাটেই ইজি আৰু সোনকালেও হৈ যায়। আপোনালোকে মিক্স ভাজি খাই ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ। এয়া ভালদৰে ধুই লওঁ এতিয়া। আৰু ভাজিখিনি ভালদৰে ধুই নল'লে তলত বালি থাকে। আৰু এতিয়া মই অকণমান গেছতে গৰম কৰি ল'ম, কাৰণ ইয়াত যিখিনি দৰৱ পাতি যি ধূলি মাকতি সেইখিনি যদিও থাকে, সেই নিমখ অকণমান দি যেতিয়া আপুনি বইল কৰি দিব, তেতিয়া সেই সকলোখিনি গুচি যায়। এতিয়া কেৰাহী এখন দি দিছোঁ, তাতে অলপ তেল দি দিলোঁ। ইয়াত পাঁচফোৰণ কেইটামান দি ফুটাই লৈছোঁ। আৰু ইয়াতে দি দিছোঁ এতিয়া পিঁয়াজ, হালধি, নিমখ অকণমান আৰু কেঁচা জলকীয়া কেইটামান দি দিছোঁ। ইয়াতে দি দিছোঁ এতিয়া ভাজিখিনি। ভালদৰে মিক্স কৰি লোৱাৰ পিছত ইয়াত দি দিছোঁ মই নহৰু আদাৰ পেষ্ট। আৰু ইফালে মই ৰেডি কৰি লৈছোঁ পকৰাৰ কাৰণে 1 কাপ বেচন আৰু অকণমান হালধি গুড়া আৰু জিৰা পেকেটৰ পৰা দিছোঁ অকণমান জিৰা। আৰু মই আজি বনাম ৰঙালাওৰ পকৰা। মই প্ৰথমবাৰ খাইছোঁ, মই আজিলৈকে খোৱা নাছিলোঁ। খাই কিন্তু বিৰাট ভাল লাগিলে। আৰু ইয়াতে মই দি দিছোঁ বেকিং পাউডাৰ 1 চামুচ, সৰু চামুচেৰে, আৰু অকণমান ছ'ডা, বেকিং ছ'ডা মানে। আৰু ভাল গৰম তেলত ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি লৈছোঁ। আৰু তেলখিনি অলপ বেছিকৈ গৰম হৈ আছিল, সেইকাৰণে অলপ মানে কালাৰটো বেছি ডাৰ্ক হৈ গ'ল, কিন্তু মানে হেৰি হৈ যোৱা নাই, পুৰি যোৱা নাই মানে। এয়া মোৰ থালিখন ৰেডি হৈ গ'ল। এতিয়া মই টেষ্ট কৰি চাম। আজি খানাটো ইমান ভাল লাগিলে। কেতিয়াবা এনেকৈ নিৰামিষ খায়ো বহুত ভাল লাগে। আৰু মই নিৰামিষত এনেকৈ বুটৰ চালাড এটা ৰাখোৱেই।